ভাই ঘৰত যাব লাগিছিল ইফালে 15 আগষ্ট আছে ডিউটিৰ প্ৰেছাৰ বাঢ়ি যায় আছে কি বা কৰোঁ হয় ভাই মই বহুত দিন ছুটি লোৱা নাই এটা ছুটি এটা ল'ব পালে ভাল লৈ ছুটি ক'ত দিব হেৰি মানে সন্ত্ৰাসবাদী উৎপাতবিলাক বাঢ়ি যায় আছে না আৰু আমাৰ ডিউটিৰ প্ৰেছাৰ বেছি বাঢ়বই সেইটো হয় তথাপিও এটা ট্ৰাই এটা কৰি চাব পাৰি ছুটিৰ কাৰণে কি বা কয় লাগে এইটো মই ছাৰক কৈ আহোঁ নেকি যাচোন এইফালে চাবি ভালকৈ মই অলপ চাওঁ বাৰু স্যার মোর মানে মার অসুখ হয়েছে মানে ছুটি লাগিছিল যাব দিব নেকি স্যার মইতো এতিয়া ক'ব নোৱাৰিম না মোৰ ওপৰত কথা পাতিব লাগিব মানে মোৰ মাৰ অসুখটো বেছি হৈছে ঠিক আছে মই ছাৰৰ লগত কথা পাতিম ছাৰৰ যাব পাৰিলে ভাল হয় আপুনি লওক ঠিক আছে ইয়াতে কোনোবা আছে নেকি হস্পৰ চাই আছে দেখোন অলপ চাই লওঁ তোমার কি প্রবলেম হচ্ছে আর মোর মানে মার অসুখ হয়েছে আর বহুত ঘরোয়া প্রবলেম আছে স্যার এইমাত্ৰ মই দেখা পাইছোঁ অলপ আমাৰ এইফালে মানে বৰ্ডাৰ পাৰ কৰি অলপ কণ্টেক্ট বাঢ়ি দেখা পাইছোঁ মানে কেতিয়া জাষ্ট এইমাত্ৰ ছাৰ হয় নেকি কেইজন ছাৰ মই বৰ্তমান এজনে দেখা পাইছোঁ এতিয়া স্যার মোর কথাটো কি হ'ল ভাবা নাই আকৌ কাৰণ তেওঁ হেৰি কৰিছে তেওঁ সন্ত্ৰাসবাদী আহিছে আমাৰ ইয়াত কাৰণ এতিয়া ছুটি দিলে আমাৰ প্ৰব্লেম হৈ যাব কাৰণ আমি ওপৰত কথা পাতিব লাগিব কাৰণ তেওঁ এতিয়া তোমাক ছুটি দিয়া নহ'ব আমি যি দৰকাৰ কৰিব লাগে এই তহঁতে শুনিলো এবাৰ গোটাই দেশ শেষ কৰি ফেলাম বুজি পাইছা নাই এটা বোমা দি উড়াই ফেলাবি আছা ৰাজি সব শেষ কৰি ফেলাম এবাৰ 15 আগষ্টত সব সাফা কৰি উড়াই দিবি গম পাইছা দুদিন আগত সব বোমা দি লবি লৈ একেদিনে উড়াই দিবি সব সিগাৰেট দি বস লাইটাৰ কোন দিব বে সব শেষ কৰি দিবি গম পাইছা না নাই সাৰ কৰি দিব বছ বছ কি হৈছে বছ কি হৈছে কও তাতে মই কোনোবাক দেখিছোঁ হস্পৰ চাই আছে ক'ত দেখিছা এই অলপ আগত কি কোন আহিছে কোন গম পোৱা নাই গম পোৱা নাই দেখা পাইছা দেখা পাইছোঁ ঐ বল ৰেডি বস সব যোগাৰ আছে না আছে রেডি বলা ঐ ৰ বস তই না মই কিছু থাক বস উড়াই দিম সব উড়াই দিম তোরা কোনো কি না হবো সব রেডি হুয়া গো লেটস গো 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 কাম অন গো লেটস গো hey hey আমার দুশমন hey hey come on move আছে আমার দুশমন আছে জলদি আ খায় নকরবি দুশমন আছে গম পাই যাব খাই নকৰিবি come on move let's go move hey ইয়াত আছে বলা বলা উড়াই দিছো
স্যার ডেট হাত এম্বুলেন্স মাতা হেডকোয়াৰ্টাৰত ফোন কৰা এম্বুলেন্স মাতা আৰু ইয়াক পোষ্টমৰ্টমৰ কাৰণে পঠাই দিয়া ওকে স্যার কেপ্টেইন স্যার কি হ'ল ডেট স্যার তাৰ স্যার ডেট আৰু এটা আছিল কলৈ গ'ল কেপ্টেইন ডেট স্যার এক লোক জিন্দা আছে চালা ই কেপ্টেইন ইয়েস স্যার আমাৰ এজন ছাত্ৰী ক'ত গ'ল নেকি হা ক'তবা আছে স্যার বিচাৰিব লাগিব তুমি তেওঁক বিচাৰি আনা ওকে স্যার আৰু ইয়াক হেডকোৱাৰ্টাৰত লৈ আহা Hello, control room. Nakib is dead. মই নাজানো কেপ্টেইন কি হৈছে এতিয়াৰ পৰা সুধিছো একো উত্তৰে দিয়া নাই ক'ত কি আছে কবি ইয়াতে এনকাউণ্টাৰ কৰি দিব লাগিব স্যাৰ মই কম ছাৰ চব কম ছাৰ কবি কম ছাৰ ৰঙিয়াৰ অভাৰব্ৰিজৰ তলত বোমা দিয়া আছে ৰঙিয়াৰ সঁচা কৈছো ছাৰ মোক এৰি দিয়ক কণ্ট্ৰল ৰুমত কথা পাতি এনে কৈ দিয়া বমটো ডিছমিছ কৰি দিয়া ছাৰ মোক এৰি দিয়ক ছাৰ তোক এৰি দিয়ক ছাৰ তোক এৰি দিম ছাৰ মোক এৰি দিয়ক ছাৰ মোক এৰি দিয়ক ছাৰ তোক এৰি দিব লাগে ছাৰ মোক এৰি দিয়ক ছাৰ তোৰ কাৰণে কিমান মানুহৰ জীৱন ধ্বংস হৈছে তই জানা এৰি দিয়ক ছাৰ মোক এৰি দিয়ক ছাৰ ঠিক আছে তোক এৰি দিম এৰি দিয়ক ছাৰ নাম